আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম মৰমৰ আই। কবি আনন্দ চন্দ্ৰ আগৰৱালা। কোনে মোক তুলি তালি কৰিলে ডাঙৰ, মুখনা মিঠা মাতে পাহৰি ভাগৰ, কৰিছিল স্নেহ মোক দুগানত চুমা খাই, তেৰে মোৰ পূজনীয়া মৰমৰ আই। চেনেহৰ চকু পানী ধাৰেৰে বোৱাই, কোনে মোক ৰাখিছিল বুকুত শুৱাই, টোপনিত লাল কাল মুখনি চাই, তেৰে মোৰ পূজনীয়া মৰমৰ আই। কান্দিছিলোঁ যেবে নৰিয়া দুখ পাই, একে থিৰে কোনে মোৰ মুখলৈ চাই, মোৰ বুলি কান্দিছিল কাঢ়ি হুমুনিয়া, তেৰে মোৰ পূজনীয়া মৰমৰ আই। হৈছিলোঁ থিয় যেবে অ'তত ধৰি, পৰিলেনো কোনে গ'ল ততালিকে লৰি, নিচুকাইছিল মোক নাম গুণ গাই, তেৱে মোৰ পূজনীয়া মৰমৰ আই। মোৰ প্ৰতি এনে যাৰ মৰম অসীম, কেনেকৈ সিজনাক মই পাহৰিম, চেনেহ ভকতি মোৰ বাঢ়োক সদায়, তজু চৰণত হেৰা মৰমৰ আই। ধন্যবাদ।